ওয়েলকাম ফ্রেন্ডস, আপোনালোকক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আমি আজি এই মেচিনটো ডেলিভাৰী কৰিবলৈ লৈ যাম। আপোনালোকক যোৱা ভিডিঅ'ত মই মেচিনটো কেনেকৈ বনালোঁ আপডেট দিয়ে দিছোঁ। আজি মেচিনটো ফুল্লি ৰেডি হৈ গ'ল আৰু এই মেচিনটো মই আজি পঠাম। এইটো মেচিন মৰিগাঁও যাব। আমি কেনেকৈ মেচিনটো ডেলিভাৰী কৰোঁ আমি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক। বাছৰ সহায়ত মেচিনটো পঠাই দিম আৰু কাষ্টমাৰজন অহা কথা আছিল, কিন্তু কিবা অসুবিধাৰ কাৰণে কাষ্টমাৰজন আহিব নোৱাৰিলে। সেইকাৰণে আমি নিজে যাই মেচিনটো বাছত উঠাই দি আহিম। আমি কেনেকৈ ডেলিভাৰী কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকেও যদি এনেকুৱা ধৰণৰ মেচিন ল'ব খোজে তেনেহ'লে মই তাতে পাই যাব, মই বনাই দিব পাৰিম। আৰু আমাৰ মেচিনত চব মেচিনতে 1 বছৰকৈ গেৰাণ্টি দিয়া যায়। যদি আপুনি মেচিন ল'ব খোজে তেনেহ'লে মোৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। আমি মেচিনটো লৈ যাম। মোৰ ঘৰ নলবাৰীতে হয়, কিন্তু আমি মেচিনটো গুৱাহাটীৰ পৰা পঠাব লাগিব, যিহেতু ডাইৰেক্ট মৰিগাঁৱৰ গাড়ী আমাৰ ইয়াৰ পৰা নাপায়। আমি খানাপাৰাৰ পৰা এই মেচিনটো পঠাব লাগিব। এতিয়া আমি মেচিনটো লৈ যাই আছোঁ। কেনেকৈ লৈ যাওঁ আমি দেখাই আছোঁ, আপোনালোকে চাই থাকক। ইয়াত দেখিছে, ইয়াত এটা টেম্পত এনেকুৱা লোড দি দিছোঁ মেচিনটো পিছফালে। ইয়াত দেখিছে আপোনালোকে বঢ়িয়াকৈ মেচিনটো লোড দি দিছোঁ। এতিয়া আমি যাই আছোঁ গাড়ীত তুলি দিবৰ কাৰণে। কেনেকৈ বাছৰ ওপৰত দি দিম চাই থাকক, ভিডিঅ'টো দেখাই আছোঁ। আজি কাৰোবাক কণীৰো প্ৰয়োজন হৈ আছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰি কণীও ল'ব পাৰিব। আৰু আমি এতিয়া আহি পালোঁ বাছত মেচিনটো তুলি দিবৰ কাৰণে। এয়া মেচিনটো দেখিছে, বঢ়িয়াকৈ বাছৰ ৰেলিঙত উঠাই দিছোঁ যাতে মেচিনটো পৰি নাযায়, আৰু বঢ়িয়াকৈ ৰছী বান্ধি দিয়া হৈছে যাতে মেচিনটো ভালদৰে যাই পায়। দেখিছে। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।